বিদায় জুবিন। ভগৱানে অসমক এই ক্ষতি সহ্য কৰিবলৈ শক্তি দিয়ক। পূৰ্বে জীৱনত এনেকুৱা অন্ত্যেষ্টিক্ৰিয়া দেখা নাছিলো, য'ত জুবিনৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাৰ প্ৰতিটো শিখাৰ সৈতে জুবিনৰ গীত গাইছে জনতাই। কোনেও আন একো কথা ক'ব নিবিচাৰে, আন কোনো কথা কোনেও শুনিবও নিবিচাৰে। যোৱা ৩-৪ দিনত এই দেশখনে এনেকুৱা এটা পৰিঘটনাৰ সাক্ষী হৈছে, যিটো তাহানিতো কোনেও কেতিয়াও দেখা নাছিল। মোৰ জ্ঞাতমতে জুবিনৰ দৰে মৰ্যাদা আন কোনো গায়কে অৰ্জন কৰিব পৰা নাই। আজি জনসাধাৰণে জুবিনক বিদায় দিয়া নাই, বৰঞ্চ তেওঁক চিৰদিনৰ বাবে অন্তৰত স্থান দিছে। দিল্লী আৰু মুম্বাইৰ জগতৰ পৰা আঁতৰি থকা এজন গায়কে মানুহৰ জীৱনৰ অংগ হ'বলৈ আৰম্ভ কৰিলে সেয়া গৱেষণাৰ বিষয় হ'ব লাগে। জুবিনৰ মৃত্যুৰ শোক কেৱল অসমতেই সীমাবদ্ধ নহয়, চুবুৰীয়া ৰাজ্যসমূহো শোকত ভাগি পৰিছে। বাংলাদেশৰ মানুহে লিখিছে, কান্দিছে। জুবিনে যিখিনি অৰ্জন কৰিছে কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে যি আস্থা আৰু মৰম অৰ্জন কৰিছে সেয়া অতুলনীয়। জীৱনৰ বিদায়ৰ এই দুখৰ দৃশ্য যদি আপুনি প্ৰত্যক্ষ কৰা নাই, তেন্তে আপুনি কেতিয়াও সঁচা অৰ্থত বুজি নাপাব দুখৰ সাৰমৰ্ম। শোকৰ বিষয়ে আপোনাৰ বুজাবুজি আধৰুৱা হৈ পৰিব। অসমৰ লোকে গোটেই ৰাতি সাৰ পাই আছিল, দিন ৰাতি কান্দিছে। এনে এজন মহান গায়কক চেলিউট। জুবিন গাৰ্গক লৈ এই পোষ্ট সাংবাদিক ৰবিশ কুমাৰৰ।